আছে, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। ঠিক আছে, আমি স্বাগতম হৈছো। আজি মই এখন গাড়ীৰ দোকানত আহিছো। গাড়ীৰ দোকান কোনখন কিমান দাম চাবলৈ গাড়ী দেখিছে আপোনালোকে। কোনখন কিমান দাম আপোনালোকক মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছো। এখন চাই লওক। এইটো আহিব আপোনাৰ 2,10,000 মানত আহি যাব পাৰে। একদম ডিজেল ভাৰ্চনৰ 2,10,000 আহি যাব পাৰে। এইখনো আহিব আপোনাৰ টাটা নেনো 200, এইখন আমাৰ 1,30,000 মান আহি যাব পাৰে। ডিছকাউণ্ট হৈ যাব কিবা এটা। আহক মাৰুতি ভেন আহিব আপোনাৰ 2,40,000 আহিব। 2017 মডেল হয় এইটো। 2,40,000 আহি যাব আপোনাৰ। এইটো অন ৰোড ফাইনেন্স হৈ যাব। এইটো নেনোখন আপোনাৰ আহিব 75 আহি যাব আপোনাৰ। 75 আহিব। ডিসপ্লে দিব লাগবে। ডিসপ্লে দিব মানে নালাগে, এইটো ডিসপ্লে আছে অলরেডি। ডিসপ্লে লগোৱা আছে। বেলেগ গাড়ী এইটো আহি যাব এল্টো আপোনাৰ VXI প্লাস 2021 মডেল নে 22 মডেল হয় এখন। এইটো আহিব আপোনাৰ 3,70,80 আহি যাব। এইটো আপোনাৰ এইটো আহিব আপোনাৰ মেঘালয় নম্বৰৰ হেৰি হয়, আহি যাব। এইটো 3,70,000 বা 60 আহি যাব আপোনাৰ। 2020 মডেল হয় বা 19 হ'ব পাৰে। এইখন আপোনাৰ চুইফট হয় 2018 মডেল। এইটো 5,50,000 বা 5,40,000 ভিতৰত আহি যাব আপোনাৰ। ষ্টক আছে আমাৰ তাতে 100 মান গাড়ী আছে RM মটৰছত। এইটো আহি যাব আপোনাৰ 2,40,000 মানত আহি যাব আপোনাৰ। 2,40,000 এল্টো হয় VXI প্লাস। এইখন আহিব আপোনাৰ চেলেৰিঅ ডিজেল ভাৰ্চন। এইখন আহিব আপোনাৰ 3,40,30,000 আহি যাব আপোনাৰ। 2017 মডেল হয়। একদম কম দামী গাড়ী নাই নেকি? কম দামী গাড়ী আছে, ফাইনেন্স হৈ গেলে আপোনাৰ। এইটো আহিব আপোনাৰ এল্টো কেটেন হয়, আহিব আপোনাৰ এইটো 2,40,000 আহি যাব উইথ ট্ৰেন্সফাৰ। হাইয়েস্ট দাম কিমানৰ পৰা আছে? এইটো আপোনাৰ চিয়াজ আছে। মোটামুটি চিয়াজখন আহিব আপোনাৰ চিয়াজখন আহিব আপোনাৰ 6,20,000 মানত আহি যাব আপোনাৰ উইথ ট্ৰেন্সফাৰ। ফাইনেন্স ল'ব পাৰিব একদম। ফাইনেন্স একদম 1,00,000 মান। ডাউন পেমেন্ট কিমান দিলে? 1,50,000 মান দিলে হৈ যাব, বাকি লোন কৰাই দিম আমি। ডাউন পেমেন্ট কম কৰাই দিম। কি লাগিব? আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, চেকবুক লাগিব, বেংক ষ্টেটমেন্ট লাগিব 6 মাহৰ, লাইটৰ বিল লাগিব পাৰে। এইখন আহি যাব আপোনাৰ 1,90,000 মানত আহি যাব। ফাইনেন্স হৈ যাব। 2014 মডেল হয়। এইটো আপুনি কোনোবা যদি 50 বা 60 দিয়ে ফাইনেন্স কৰাই দিম আপোনাক। এইখন I20 হয়। এইখন আহিব 5,70,000 মানত আহি যাব। 5,70,000 2019 নে 18 মডেল হ'ব এইখন। 5,70,000 মানত আহি যাব। এইখন বালিনো হয়। বালিনো আহিব। এইখন মোটামুটি আপোনাৰ 5,80,000 মানত আহি যাব আপোনাৰ। 2018 মডেল হয়, উইথ ফাইনেন্স হৈ যাব আপোনাৰ। আপোনালোকে এই গাড়ীখন 5,70,80,000 পাই যাব। গাড়ীখন অ'কে আছে, ধুনীয়া দাগি চাগি একো হোৱা নাই। ভিতৰত দেখিব চাই লওঁ এবাৰ। AC আছে, চিট কভাৰ একো ফাটা চাটা নাই, পুৰা নতুন হৈ আছে। আপোনালোকে যদি মালিকৰ লগত ধুনীয়াকৈ কথা পাতিব পাৰে তেনেহ'লে 4,5 লাখতে এই গাড়ীখন লাভ কৰিব পাৰিব। আপোনালোকে আহক আৰু কণ্টেক্ট কৰক। যদি মোৰ চেনেলৰ ভিডিঅ' চাই আহিব বুলি কয় আপোনালোকে অলপমান 2 টকা হ'লেও কম পাব। আৰু হেল্ল', টাটা এল্টছ এইখন। এইখন আপোনাৰ 2022 মডেল হয়। এইখন আহিব আপোনাৰ 6,30,000 মানত আহি যাব আপোনাৰ উইথ ফাইনেন্স। বিহুৰ কাৰণে কিবা অফাৰ চলি আছে? বিহুৰ কাৰণে অফাৰ চলি আছে। একদম 1 কিলো সাৰ্ভিসিং কৰাই দিব, ইঞ্জিন মোবিল আৰু পেট্ৰল ফ্ৰী আৰু মটৰছৰ পৰা। চেলেৰিও হয় 2015 মডেল। 3,40,000 মানত আহি যাব। এইটো আপোনাৰ আহিব 2,20,30,000 আহি যাব আপোনাৰ। ফাইনেন্স আৰু 1 লিটাৰ ফুল টেংকি তেল দিয়া হ'ব এইখনত। এইখনৰ কাৰণে অফাৰ, বেলেগৰ কাৰণে নহয়। ডাষ্টানগো 7 সিটাৰ 7টা মানুহ বহিব পাৰি, ফেমিলি কাৰণে ভাল হ'ব। এইখন আহিব 3,50,000 আহি যাব, উইথ ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট মিনিমাম 80-90 দিলে হৈ গ'ল, বাকী লোন হৈ যাব। এইটো সুইফট ডিজায়াৰ ডিজেল ভাৰ্চন হয়। 3,90,000 আহি যাব আপোনাৰ। 3,90,000 উইথ ইঞ্জিন মোবিল আৰু সাৰ্ভিসিংটো ফ্ৰী হ'ব আপোনাৰ।
সার্ভিসিং ফ্রি হ'ব আপনার। এইটো হন্ডা সিটি নিউ মডেল সানরুফ আছে উইথ লেটেস্ট মডেলটো। এইটো আহিব আপনার 2017 মডেল হয়, আহিব এইটো 6,80,000 মানত আহি যাব আপনার। 6,80,000 আহি যাব 6,80,000 আহি যাব এইটো। আপোনালোকে গমে পালে যে দাদাজনে ধুনীয়াকৈ কৈ দিলে দামবিলাক বা কিমান চনৰ গাড়ীখনৰ। আপোনালোকে কোনো কথা নাই যে মেকানিক আনিব পাৰে, ড্ৰাইভাৰো আনিব পাৰে, কোনো কথা নাই, আপোনালোকে মানি ল'ব। আপোনালোকে কম দামৰ ভিতৰতে এখন ক্ৰয় কৰক এখন মটৰ গাড়ী। আৰু বিহুৰ অফাৰ চলি আছে, একেদিন আহক আৰু জলদি কণ্টেক্ট নাম্বাৰ দিয়া আছে, স্ক্ৰীণত আহি আছে, আপোনালোকে কল কৰক আৰু মালিকৰ লগত কথা পাতক। যদিহে মালিকে ফোন নধৰে, মোৰ ইনষ্টাগ্ৰাম ফেচবুক ID লিংক দিয়া আছে, আপোনালোকে গৈ মেছেজ কৰক আৰু মোৰ নম্বৰ লওক আৰু মোৰ লগত কণ্টেক্ট কৰক, আহি যাওক আৰু আৰাম মটৰ্ছ। এই আৰু ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। এনেকুৱা ধৰণৰ ভিডিঅ' মাজে মাজে দি থাকিম, আপোনালোকে চাব। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এই আৰু জয় আই অসম।